নমস্কাৰ প্ৰিয় দৰ্শক আজি তৃতীয় দিনাও যোৰহাটত কেবৰ বিৰুদ্ধে ৰাইজে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি মই নিজেই ওলাই আহিছোঁ চাৰিওফালে পৰিৱেশটো মই দেখিছোঁ প্ৰিয় দৰ্শক মোৰ ঘৰৰ পৰা আৰম্ভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ প্ৰত্যেকটো ঘাইপথ উপপথ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৰুৱাৰ চাৰিআলিত মুঠতে য'তেই নহওক সকলোতে এক কেবৰ বিৰুদ্ধে জোৰদাৰ শক্তিশালী প্ৰতিবাদ কেৱল মাত্ৰ প্ৰতিবাদ প্ৰিয় দৰ্শক চাৰিওফালে হাহাকাৰ অৱস্থা আজিৰ দিনটোত ৰাইজৰ এটাই কথা কেব আমাক নালাগে কেব আমাক নালাগে প্ৰিয় দৰ্শক অসমবাসীৰ লগতে যোৰহাটবাসীও এই কেবৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তুলিছে সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এই আন্দোলনত জঁপিয়াই পৰিছে যিহেতু কেব অসমবাসীয়ে বিচৰা নাই কেব আমাক নালাগে চৰকাৰে জোৰ জবস্তি এই কেব জাপি দিব বিচাৰিছে আৰু যোৰহাটৰ এনেকুৱা এটা জেগা নাই য'ত নেকি কেবৰ বিৰুদ্ধে আন্দোলন হোৱা নাই সকলো জেগাতে কেবৰ বিৰুদ্ধে আন্দোলন হৈছে আৰু সকলো ৰাইজ ছাত্ৰ ছাত্ৰীকে ধৰি মহিলা সমাজ সকলোবিলাক ওলাই আহিছে আজি সকলোবিলাক ৰাজপথত সকলো ওলাই আহিছে সকলোৰে মাত্ৰ এটাই কথা যে আমাক এই কেব নালাগে আমি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰিছোঁ আমাক কেব নালাগে আজিৰ এই সমগ্ৰ পৰিৱেশটোৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে অসমবাসী আজিও একগোট হৈ আছে আৰু একগোট হৈ থাকিব Go back!